হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ নতুন এটি ব্লগ ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ গড়গাঁও কাৰেংঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ। গতিকে আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই যাওক এফালৰ পৰা যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিছিলোঁ কাৰেংঘৰৰ দৃশ্যসমূহ। আশা কৰোঁ চাই ভাল পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ফুলখিনি ইমান ধুনীয়া। আমি এতিয়া উপস্থিত আছোঁ কাৰেং ঘৰত। আহক আমি ভিতৰলৈ সোমাই যাওঁ। ভিউটো চাওক, ইমান ধুনীয়া ফুল আৰু ইমান ধুনীয়াকৈ কলম কৰি ৰাখিছে ফুলবিলাক। সঁচাই বৰ ভাল লগা এটা ভিউ। সেউজীয়া হৈ আছে, তাৰ মাজতে কাৰেংঘৰটি সঁচাই অভূতপূৰ্ব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই লওঁ যে কাৰেংঘৰৰ আন নাম এটা হৈছে Ka-Rwan। আৰু এই কাৰেংঘৰটি শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূব ছাইডৰ গড়গাঁৱত অৱস্থিত। 1540 চনত আহোম স্বৰ্গদেউ চুকলেংমুঙে আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মাণ কৰিছিল এই কাৰেংঘৰটি। এই সকলো কথা আপোনালোকে জানেই হয়তো, তথাপিও মই এবাৰ কৈ দিলোঁ। আৰু আহক তেনেহ'লে এতিয়া ভিতৰৰ ভাগলৈ সোমাই যাওঁ। যোৱা আন্ধাৰ কিন্তু এইফালে ওপৰলৈ যায়। ইয়ালৈ ওপৰলৈ যাব লাগিব। প্ৰথমে তলৰখিনি চাই লওঁ। লগত মাহীও গৈছিলে শিৱসাগৰৰ পৰাই, আৰু মাহীৰ বিৰাট চিন্তা ল'ৰাটো হেৰাই থাকে বুলি। এয়াই হৈছে কাৰেংঘৰৰ দৃশ্য। এইবোৰ খালি লেতেৰা কৰিছে দেই, কিবি গ্লাছ কিবা কিবি দি। ওপৰতো এইবিলাক এনেকুৱা ভাল লাগিছে। এয়াই হৈছে কাৰেংঘৰ। এইবিলাক কাৰেংঘৰ ইমান সুৰংগ। বাহিৰৰ দৃশ্য যাম গৈ পেলাই চাই ল'মগৈ। ইমান আন্ধাৰ পাই কি দেখিছে আৰু। আন্ধাৰ দেই, পুৰা আন্ধাৰ। ফ্লাছ ওলাই লৈছোঁ। হেভি। এই ভিতৰ চৰা বেছি ভাল লাগিছে। এয়াই ৰংঘৰৰ দৃশ্য। ৰংঘৰ নহয় দেই, চৰি কাৰেংঘৰ। ফটো এটা ল'ম দেই ইয়াতে। ফটো এটা ল'ম ইয়াতে। এয়া আৰু ৰংঘৰ। কি ৰংঘৰ আহি আছে কাৰেংঘৰ। কাৰেংঘৰৰ ইয়াত টোটেল কেইবাটাও মহল আছে। তলত দুটা
ওপৰত 5টা আছে নেকি 5টা 6টা 7টা আছে চাওক ধুনু আমাৰ ধনুজনী এজনী আমাৰ মৰম লগা ধনুজনী এজনী আমাৰ মমু আহিছিলে হয় নাই ৰংঘৰ চাবলৈ ৰংঘৰ নহয় কাৰেং ঘৰ মই বাৰে ৰংঘৰ আহিলে এইখিনিতে কৈ থওঁ তলৰ মহলৰ পৰা ৰংপুৰলৈ যাবৰ বাবে 16 কিলোমিটাৰৰ এটা সুৰংগ আছিল আগতে এতিয়া যিটো ৰংপুৰৰ শিৱসাগৰত যি তলাতল ঘৰ আছে তালৈ যাব পৰা এটা সুৰংগ আছিল বোলে এতিয়া বন্ধ কৰি দিলে একেবাৰে ওপৰৰ মহললৈ উঠি গৈছিলে ইয়াত ইয়াতে ফটো মাৰি মা দে মোৰ কেলে ইমান ধুনীয়া ধুনীয়া ঠাই কৈছে যদি ভালকে পথালিকে কৰ কেমেৰা এইফালে ইমান ধুনীয়া কি সুন্দৰ লাগিছে কি লিখিছে সৰি পাৰ্ক নহয় প্লেচ হ'ব লাগে মই মানে ওপৰৰ পৰা চাই দিছিলোঁ যে উল্টা দেখিলোঁ সেইটো কাৰণে ভুল হৈ গৈছিলে নহয় আহোম ৰজা প্লেচ লিখা আছে কি সুন্দৰ আৰু এয়া একেবাৰে ওপৰত আছিলে সেই ৰজা মহাৰজাৰ দিনত যিসকল প্ৰহৰী আছিলে প্ৰহৰীসকলে ইয়াৰ পৰাই পহৰা দি আছিলে নেকি মোৰ সম্ভৱত আপোনালোকে কোনোবাই জানে যদি জনাব কমেণ্ট বক্সত কমেণ্ট কৰি একেবাৰে ওপৰৰ পৰা নামি গৈছিলোঁ তাতে আমাৰ মমোজনী চাওকচোন ইমান ইজিলিছে নামি গৈছে অলপো ভয় নকৰাকৈ কেনেকে দৌৰিছিলে ৰজা মহাৰজা বিলাকে এতিয়া আমি যামগে আৰু কাৰেংঘৰ এৰি উঠোতে কোনো অনুভৱেই নহ'লে এইবিলাকৰ পৰা এনেকে দেখি মানে ইমান ধুনীয়া ফুল সম্পূৰ্ণ ভিডিঅ'টো চাওঁতে গম পাইছে হয়তো ভিতৰত আমি যেতিয়া কথাবোৰ কৈছিলোঁ কথাবোৰ প্ৰত্যেকটো কথা ইকো হৈ গৈছিলে তেতিয়াই যে কি আইডিয়ালভাৱে বনাইছিল ভাবকো এবাৰ যদিও স্বৰ্গদেউ শুক্লেংমুঙৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল তথাপিও তেনে সময়তে স্বৰ্গদেউ প্ৰমত্ত সিংহই ইটাৰে নিৰ্মাণ কৰিছিল আৰু 1752 চনত কাৰেং ঘৰটি ক্ষতি হোৱাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ নতুন ৰূপত সজাইছিলে আৰু আটক ধুনীয়া ৰাজপ্ৰসাদলৈ পৰিণত কৰিলে ইমানতে ভিডিঅ'টো স্কিপ নকৰিব মানে আগলৈ গৈ আছোঁ যিহেতু আগত গৈ পিনি কাট কৰি থৈছিলে যে আহোম ৰাজা প্লেচ তাকে দেখাই দিম ওচৰৰ পৰা গতিকে চাই থাকক ভিডিঅ'টো মুখৰ পৰা কি ওলাইছে গম নাপাওঁ আৰু লিখি থৈছে বুলি ওলাই গ'ল
লিখা নাই একচুৱেলি, কাটিং কৰিছে এইটো। ৰাজা প্লেচ। ৱাও, সুন্দৰ। ধুনীয়া লাগিছে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। এনেদৰে সদায় মৰম ছাপোৰ্ট কৰি যাব আৰু তেতিয়াই ভিডিঅ' এটা বনাবৰ কাৰণে উৎসাহ পাম। গতিকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।